কান্দি দেখুৱাই নিজকে প্ৰকাশ কৰাটো অতি সহজ, কিন্তু একুৰা জুই বুকুত লৈ মুখত হাঁহি বিৰিঙাই থকাটোহে বহুত কঠিন। মানুহে কয় চকুৰ আঁতৰ হ'লে মনৰো আঁতৰ হয়, কিন্তু চকুৰ আঁতৰত সেইজনে থাকে যিজন হৃদয়ত থাকে। যেতিয়া কোনোবাই মোক দুখ দিয়ে তেতিয়া মই এইটো কথা ভাবিয়ে চুপ হৈ যাওঁ যে সময় এদিন মোতকৈও ভাল উত্তৰ দিব। সময়ে শিকাব, সময়ে বুজাব। সঁচা ভাল পোৱা যদি আঁতৰি যোৱা হয় ন, তেতিয়াহ'লে মই তোমাক সঁচা ভাল পোৱাই নাছিলোঁ। আশা এনে এটা শব্দ যিটোৱে মানুহক জীয়াই থাকিবলৈ শিকায়, নহ'লে জীয়াই থাকিবলৈ বাধ্য কৰায়। वक्त ने है किया हम पे कैसा सितम। প্ৰত্যেকজন মানুহে এটা সুন্দৰ মন লৈ এই পৃথিৱীলৈ আহে, কিন্তু পৰিৱেশ পৰিস্থিতি আৰু কিছুমান মানুহে সেই সুন্দৰ মনটোকো নষ্ট কৰি দিয়ে। মই তোমাৰ লগত সদায় আছোঁ, মই তোমাক এৰি ক'তো নাযাওঁ, তেনেকৈ কোৱা মানুহবোৰ এদিন সময়ত হেৰাই যায়। পাহৰি গ'ল আজি মোক সেইজন মানুহে যিয়ে কৈছিল মই তোমাক কেতিয়াও হেৰুৱাব নিবিচাৰোঁ। আজি তুমি মোৰ কাষত নাই, আজি তুমি মোৰ কাষত নাই, কাইলৈ মোৰ কাষত থাকিব লাগিব, নহ'লে ব্ৰেকআপ ব্ৰেকআপ। ভাই এবাৰ কি খেতি কৰিব লৈছ নি? ভাই খেতি চেতি একো কৰিব লোৱা নাই। পাপা কালি ক'লে মই বোলে ঘৰখনৰ মান সন্মান মাটিত মিহলালো, তাকে বিচাৰি আছোঁ।